50% চুক্তিৰ দফাবিলাক ৰূপায়ণ হ'ল 50% দফাবিলাক ৰূপায়ণ হোৱা নাই এই কাৰণে আমাৰ জাতীয় সংগঠনবিলাকে ভাবে যে একেলগে থাকিলে চুক্তি ৰূপায়ণবিলাকৰ কাম কৰাত ভাল হ'ব এটাই আনটোক যদি বাধা দিয়ে তেতিয়াহ'লে চুক্তি ৰূপায়ণ কৰাত অলপ অসুবিধা হয় গতিকে এনেকুৱা আমাৰ আগৰ পৰাই চৰ্চা এটা চলি আছে গতিকে তেওঁলোকে নিশ্চয় সেই ফালৰ পৰা কৈছে যে একেলগে থাকিলে কোনো বাধা বিঘিনি নোহোৱাকৈ যাতে সোনকালে চুক্তিৰ দফাবিলাক ৰূপায়ণ কৰিব পৰা যায় হয়তো হৈছিল আমি গোৱাত গৈ পেলাই আলোচনা কৰিছিলোঁ দিল্লীত গৈ পেলাই আলোচনা কৰিছোঁ গতিকে এই কথাটো নতুন নহয় আমি বিচাৰোঁ যে যিহেতু বড়ো সকলৰ এটা চুক্তি হৈ গ'ল আৰু চুক্তিৰ দফাবিলাক যদি ৰূপায়ণ হ'ব লাগে তেতিয়াহ'লে একেলগে কাম কৰাটো বেছি ভাল হ'ব বুলি ভাবে গতিকে আমিও কৈছোঁ যদি কোনোবাই তেনেকুৱা আলোচনা কৰি পেলাই চাওক গণতান্ত্ৰিক ব্যৱস্থাত সকলোৱে অংশগ্ৰহণ কৰাৰ এইটো সুবিধাটো আছে গতিকে যিদিনাখনৰ পৰা BTC বা BTR হ'ল সেই দিনাৰ পৰাই প্ৰত্যেকটো দলে ইয়াত নিৰ্বাচনত অংশগ্ৰহণ কৰিছে অকল BJP বুলি নহয় কংগ্ৰেছ ইয়াত অংশগ্ৰহণ কৰিছে TMCও ইয়াত অংশগ্ৰহণ কৰিছে AIUDFও অংশগ্ৰহণ কৰিছে বিগত সময়ছোৱাবিলাকত 2025 যেহেতু BTRৰ নিৰ্বাচন হ'ব এই নিৰ্বাচনতো স্বাভাৱিক বহুতো দল ইয়াত অংশগ্ৰহণ কৰিব যিসকল পাৰ্টিয়ে ইয়াত পলিটিকেল এক্সাৰচাইজ কৰি আছে তেওঁলোকে নিৰ্বাচন খেলাটো স্বাভাৱিক নিৰ্বাচন অবিহনে নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা অবিহনে কোনো এটা দলে জীয়াই থাকিব নোৱাৰে নিৰ্বাচন নেখেলা দলত কোন থাকিব কিয়নো আশা আকাংক্ষা আছে গতিকে এই আশা আকাংক্ষাবিলাক যদি পূৰণ কৰিব লাগে ৰাইজক যদি সহায় সহযোগিতা আগবঢ়াব লাগে এটা পলিটিকেল পাৰ্টি হিচাপে তেতিয়াহ'লে ডেফিনেটলি নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগিব সেইকাৰণে প্ৰত্যেকটো দল আঞ্চলিক দলেই হওক ৰাষ্ট্ৰীয় দলেই হওক তেওঁলোকে সকলোৱে বিচাৰিছে নিৰ্বাচনত অংশগ্ৰহণ কৰাটো গতিকে 2025 চনত BJPয়ে অকলে খেলিব কোনোবাও অকলে খেলিব বা এলায়েন্সও হ'ব পাৰে এইবিলাক কোৱাটো স্বাভাৱিক গতিকে এটা দল হিচাপে সকলোৱে এটা আশা কৰি থৈছে যে 40টা সমষ্টিত ইমানখিনিত আমি অকলে খেলিলে ইমান আমি সিট পাম এলায়েন্সত খেলিলে আমি ইমানটা সিট পাম এইটো কোৱাটো একেবাৰে স্বাভাৱিক অস্বাভাৱিক কোনো কথা হোৱা নাই কোনো দলেও অস্বাভাৱিক চিন্তা চৰ্চা কৰা নাই স্বাভাৱিকভাৱে সকলোৱে নিৰ্বাচনক লৈ পেলাই চিন্তা চৰ্চা কৰি আছে আৰু তেনেকৈ তেওঁলোকে কমেণ্ট পাছ কৰিছে চাওক গণতান্ত্ৰিক ব্যৱস্থাত সকলোৱে অংশগ্ৰহণ কৰাৰ এইটো সুবিধাটো আছে গতিকে যিদিনাখনৰ পৰা BTC বা BTR হ'ল সেই দিনাৰ পৰাই প্ৰত্যেকটো দলে ইয়াত নিৰ্বাচনত অংশগ্ৰহণ কৰিছে অকল BJP বুলি নহয় কংগ্ৰেছ ইয়াত অংশগ্ৰহণ কৰিছে TMCও ইয়াত অংশগ্ৰহণ কৰিছে AIUDFও অংশগ্ৰহণ কৰিছে বিগত সময়ছোৱাবিলাকত 2025 যেহেতু BTRৰ নিৰ্বাচন হ'ব এই নিৰ্বাচনতো স্বাভাৱিক বহুতো দল ইয়াত অংশগ্ৰহণ কৰিব যিসকল পাৰ্টিয়ে ইয়াত পলিটিকেল এক্সাৰচাইজ কৰি আছে তেওঁলোকে নিৰ্বাচন খেলাটো স্বাভাৱিক নিৰ্বাচন অবিহনে নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা অবিহনে কোনো এটা দলে জীয়াই থাকিব নোৱাৰে নিৰ্বাচন নেখেলা দলত কোন থাকিব কিয়নো আশা আকাংক্ষা আছে গতিকে এই আশা আকাংক্ষাবিলাক যদি পূৰণ কৰিব লাগে ৰাইজক যদি সহায় সহযোগিতা আগবঢ়াব লাগে এটা পলিটিকেল পাৰ্টি হিচাপে তেতিয়াহ'লে ডেফিনেটলি নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগিব সেইকাৰণে প্ৰত্যেকটো দল আঞ্চলিক দলেই হওক ৰাষ্ট্ৰীয় দলেই হওক তেওঁলোকে সকলোৱে বিচাৰিছে নিৰ্বাচনত অংশগ্ৰহণ কৰাটো গতিকে 2025 চনত BJPয়ে অকলে খেলিব কোনোবাও অকলে খেলিব বা এলায়েন্সও হ'ব পাৰে এইবিলাক কোৱাটো স্বাভাৱিক গতিকে এটা দল হিচাপে সকলোৱে এটা আশা কৰি থৈছে যে 40টা সমষ্টিত ইমানখিনিত আমি অকলে খেলিলে ইমান আমি সিট পাম
এলায়েন্সত খেলিলে আমি ইমানটা সিট পাম এইটো হোৱাটো একেবাৰে স্বাভাৱিক অস্বাভাৱিক কোনো কথা হোৱা নাই কোনো দলেও অস্বাভাৱিক চিন্তা চৰ্চা কৰা নাই স্বাভাৱিকভাৱে সকলোৱে নিৰ্বাচনক লৈ পেলাই চিন্তা চৰ্চা কৰি আছে আৰু তেনেকৈ তেওঁলোকে কমেণ্ট পাছ কৰিছে পেপাৰতো